আৰু 26 জানুৱাৰীৰ কাৰণে চবে পঢ়া খাবি। তেওঁলোকৰ চৰম ত্যাগৰ উপলক্ষে তেওঁলোকৰ চৰম ত্যাগৰ বিনিময়ত যি স্বাধীনতা পালে তেওঁলোকক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মৰ্নিং সকলোকে। আজি যিহেতু গণৰাজ্য দিৱস, সেই উপলক্ষে আমাৰ জুৰবিম হোষ্টেল নম্বৰ 1ত আমি পতাকা উত্তোলন কাৰ্যত ভাগ লওঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, আমাৰ গোটেইখিনি ল'ৰা আগফালে সমবেত হৈছে আৰু লগতে আমাৰ হোষ্টেলৰ ৱাৰ্ডেন ছাৰো আছে। চ' আমি এতিয়া যাম পতাকা উত্তোলন কাৰ্যত। যিহেতু আজি হৈছে গণৰাজ্য দিৱস, মানে ৭৫তম গণৰাজ্য দিৱস, সেই উপলক্ষে আমি আজি পতাকা উত্তোলন কৰিবলৈ লৈছোঁ। আৰু পতাকা উত্তোলন হোৱাৰ পাছতে এই আমাৰ ছাৰে অলপ বক্তৃতা প্ৰদান কৰি আমাক গণৰাজ্য দিৱসৰ উপলক্ষে কিছু আভাস প্ৰদান কৰে। আমি বহুখিনি কথা গণৰাজ্য দিৱসৰ উপলক্ষে ছাৰৰ পৰা আমি জানিব পাৰিলোঁ। তাৰপাছতে আমি ওলাই আহোঁ কলেজত এয়া চাওক, প্ৰিন্সিপাল ছাৰে বক্তৃতা প্ৰদান কৰিছে ফ্লেগ হোষ্টিং কৰি মেলি। তাৰপাছতে আমি এয়া গোট খাইছোঁ, মানে বেছি মানুহ নাছিলে। এয়া চাওক, ছোৱালীখিনিও আহিছে আৰু ইফালে। তাৰপাছতে আমাৰ প্ৰিন্সিপাল ছাৰো ভালেখিনি মানে বক্তব্য আগবঢ়ায়, যাৰ ফলত আমি মানে গণৰাজ্য দিৱসৰ বিষয়ে বহুখিনি কথা জানিব পাৰোঁ। তাৰপাছতে আমি আহোঁ কেণ্টিনত মানে আমাৰ ব্ৰেকফাষ্টৰ কাৰণে অলপ ব্যৱস্থা কৰি দিছিলে। এয়া চাওক, ইফালে মানে চিঙৰা, লাৰু, চাহৰ ব্যৱস্থা কৰিছিলে। সেইকাৰণে আমাক প্ৰিন্সিপাল ছাৰেও ক'লে যে তোমালোকেও ব্ৰেকফাষ্ট কৰি যাবা আৰু ইয়াতে। সেইকাৰণে আমি গোটেইখিনি গোট খালোঁ। আৰু তাৰপিছতে কি হ'ল, মানে অলপ চিঙৰাও বেছিকৈ বাচি থাকিলে, মানে সেইটো কাৰণে আমি এয়া চাওক একদম পলিথিনত ভৰাই মেলি মানে হোষ্টেললৈ বুলি লৈ আহিলোঁ। কলেজত ষ্টুডেণ্ট যিমান আছে তাৰ তুলনাত বহুত কমে আহিছিলে মানে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যত। তেওঁ ভালেই লাগিলে। আৰু আজি কলেজ যোৱাৰ ফাইদাটো কৈ দিয়া। কেছটো কি হ'ল, গগল লাৰু 3টামান এইটো খাই আছে। চিংৰাটো মানে গন্তি কৰিব নোৱাৰে। এবাৰ খুলি মেলি দেখাই দিয়া আকৌ, কিমান কি পালোঁ আমি। এইখিনিমান চিংৰা, এইখিনি চাওক। চিংৰা আনিছোঁ, অকল এইখিনি। এইয়া আমাৰ লাগি আছে আৰু পাতদা, এইয়া পাতদা পূৰা লাগি আছে। আৰু ইফালে আৰু আছে দুজনমান। মেচ মেনেজাৰ, কিবা এটা ক'বা। আৰু 26 জানুৱাৰীৰ কাৰণে চবে পঢ়া খাবি। এইয়া আৰু 26 জানুৱাৰীৰ কাৰণে পৰঠা বনাই আছে। আৰু এয়া আমাৰ প্ৰণয়, এয়া আমাৰ মেইন। তো আজি ভিডিঅ'টো ইমানেই। ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, ধন্যবাদ। নতুন এটা ভিডিঅ'ত লগ পাম।